ভাৰতৰ ৫খন শীতলতম ঠাই। আমি ফুৰিবলৈ যাবলৈ শীতল ঠাইবোৰ পছন্দ কৰোঁ, কাৰণ এই ঠাইসমূহ মনোমোহা হয়। প্ৰকৃতিৰ ওপৰত বৰফৰ বগা আৱৰণে প্ৰকৃতিৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰি তোলে আৰু আমাৰ মন আকাশত সৌন্দৰ্যৰ চিলা উৰে। এনে মনোমোহা দৃশ্য উপভোগ কৰিবলৈ দেশ বিদেশলৈ বহুতো মানুহৰ নিগমন ঘটে। আমাৰ ভাৰতৰ শীতল ঠাইসমূহ সৌন্দৰ্যৰ ক্ষেত্ৰত কোনো গুণেই কম নহয়। আজি আলোচনা কৰিম ভাৰতৰ ৫খন শীতল ঠাইৰ বিষয়ে, যাৰ কথাই আপোনাৰ মনত শীতলতাৰ প্ৰতিচ্ছবি গঢ় দিব। প্ৰথম স্থানত আছে গেংটক, ছিকিম। এই ঠাই ভাৰতৰ হিমালয় অঞ্চলৰ পূব ছিকিমত অৱস্থিত। এই ঠাই হিমালয় তুষাৰাবৃত পৰ্বত শিখৰে ভৰপূৰ, যিয়ে ইয়াক পৰ্যটকসকলৰ জনপ্ৰিয় গন্তব্যস্থল হিচাপে গঢ়ি তুলিছে। শীতকালত ইয়াৰ তাপমান থাকে মাত্ৰ ৪ ডিগ্ৰী চেলছিয়াছ। দ্বিতীয়তে হৈছে টাৱাং, অৰুণাচল প্ৰদেশ। এই ঠাই নিজৰা আৰু তিব্বতীসকলৰ বাবে প্ৰসিদ্ধ। শীতপ্ৰেমী সকলৰ বাবে ই স্বৰ্গস্বৰূপ। সাধাৰণতে ইয়াৰ গড় উষ্ণতা ১০ ডিগ্ৰী চেলছিয়াছ, কিন্তু শীতকালত ইয়াৰ উষ্ণতা -১৫ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামে। তৃতীয়তে নৰ্থ ছিকিম। এই ঠাইখন কাঞ্চনজংঘা পৰ্বতৰে আগুৰা আৰু ই ভাৰতৰ শীতলতম অঞ্চলৰ মাজৰ এখন। শীতকালত ইয়াৰ ন্যূনতম উষ্ণতা হয় -৪০ ডিগ্ৰী চেলছিয়াছ। এই ঠাইখনৰ মুখ্য আকৰ্ষণ হৈছে জিৰ' পইণ্ট, ইমুথাং ভেলী আৰু লাচুং মনাষ্টাৰী। চতুৰ্থ স্থানত আছে কাৰ্গিল, লাডাখ। এইখন সেই কাৰ্গিলে যিখন ১৯৯৯ চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ বাবে জনাজাত। ইয়াত শীতকালত আটাইতকৈ অধিক ঠাণ্ডা পৰে আৰু ইয়াৰ উষ্ণতা হয় -৪৮ ডিগ্ৰী চেলছিয়াছ। পঞ্চম স্থানত আছে দ্ৰাছ, লাডাখ। কাৰ্গিল অঞ্চলত অৱস্থিত এই লাডাখখনক লডাখৰ প্ৰৱেশদ্বাৰ বুলি জনা যায়। এই ঠাইৰ গড় উষ্ণতা -২৩ ডিগ্ৰী চেলছিয়াছ আৰু সেয়েহে ইয়াক বিশ্বৰ দ্বিতীয়খন শীতল অধ্যুষিত অঞ্চল হিচাপে গণ্য কৰা হয়। এয়া আছিল ভাৰতৰ ৫খন শীতল ঠাই। আপুনি যদি শীতপ্ৰেমী আৰু শীতৰ আনন্দ ল'ব বিচাৰে, তেন্তে এই ঠাইবোৰত এবাৰ যাব পাৰে। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।